চমুৱাপাৰা গাঁও পঞ্চায়তৰ সদস্যা মেনকা মণ্ডলে এটি তুলসী পুলি বিতৰণৰ কাৰ্যসূচী হাতত লৈছিলে কাতি বিহু উপলক্ষে। আমি অসমবাসী আটাইকে কাতি বিহুৰ ওলগ যাচিছোঁ। তুলসী হ'ল আমাৰ বিভিন্ন ঔষধি গুণসম্পন্ন উদ্ভিদ আৰু আমাৰ সনাতন হিন্দু ধৰ্মৰ মানুহে আমি গছক পূজা কৰা মানুহ যিহেতু আমি কলগছ পূজা কৰোঁ, পঞ্চপল্লৱ, আহঁত, বৰ এইবিলাক আমাক লাগে। একেধৰণে আমি তুলসীও আমাৰ দৰকাৰী উদ্ভিদ। ইয়াৰ ঔষধি গুণে আমাৰ বায়ুমণ্ডলৰ পৰিৱেশ বিশুদ্ধ কৰি ৰাখে। আমি সেইকাৰণে চোতালত আমাৰ মন্দিৰৰ সন্মুখত আমি তুলসী ৰুওঁ আৰু তুলসীক পূজা কৰোঁ। তুলসী হ'ল নাৰীৰ এক প্ৰতিমূৰ্তি স্বৰূপ। আজি কাতি বিহুৰ মূল উদ্দেশ্যই হ'ল তুলসী পুলিত আমি তলত চাকি দিয়া, তাৰোপৰি আমাৰ আকাশ বন্তি জ্বলোৱা আৰু লখিমীক আমি আজি আৰাধনা জনাম, যাতে অনাগত দিনত আমাৰ লখিমী আমাৰ ভঁৰালত আহি উপচি পৰে। সেইকাৰণে তেনে উদ্দেশ্যতে আজিৰ বিহুটো পালন কৰা হয়, অসমীয়াসকলে পালন কৰে। আৰু তুলসীক পূজা কৰি আমি তুলসী পুলি বিতৰণ কৰি আজি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিছোঁ, যাতে তুলসী সকলোৱে ঘৰত একোজোপাকৈ হ'লেও ৰোপণ কৰে।